हेलो बंधुসকল वेलकम टू माय चैनल आफ्टार्स एक्सपीरियंस। बंधुসকল আজি আমি আহিছোঁ মোৰ ভাইটি এটা নতুন ক্ৰিয়েটৰ তাৰ ফাৰ্ম হাউছত আহিছোঁ। ভীমৰ আলী যেটো শাল বাগান আছে পুৰা বাগানৰ মাজত আছোঁ আমি। চাওক তাৰ যেটো ফাৰ্ম হাউস আছে আমি গুটেখিনি আহিছোঁ। ইয়াত আছে চাওক সাবিৰ আৰু ভাইটিটো আছে তৌসিফ খান আৰু লগত আছে সাবিৰ আৰু ইফালে ফৰিদ। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো খুব ফানি হ'ব আৰু খুব মস্তি হ'ব, আপোনালোক লগত থাকিব আৰু মোৰ ভিডিঅ'টো লাষ্টলৈকে চাব। মই দেখুৱাই আছোঁ গোটেইখিনি পৰিৱেশটো আপোনালোক দেখুৱাই আছোঁ, আপোনালোক লগত থাকিব। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকক এটা অনুৰোধ কৰিম যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে। বন্ধুসকল চাওক ফাৰ্ম হাউচটো চাওক আপোনালোকে, খানছ ফাৰ্ম হাউচ কিমান ধুনীয়াকৈ সজোৱা আৰু একেবাৰে পূৰা নিৰিবিলি ঠাইত, কোনো শব্দ নাই, কোনো ধূলি মাকতি নাই, আৰু ক্লিন, খুব ধুনীয়াকৈ সজাই ৰাখিছে। আৰু কাম হৈ আছে আৰু কাম হ'ব, নতুনকৈ কৰি আছে লাহে লাহে। লগত ভাইটিয়ে পাপায়া কেইটামান আনিছে গছৰ পৰা অমিতাখিনি আমাক দিবৰ কাৰণে। বন্ধুসকল চাওক মোৰ ভাইটি তাৰ নতুন এটা পেজ কৰিছে আৰু খুব ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে, গানৰ ভিডিঅ'বিলাক আপোনালোকে চাব নিশ্চয়। মই লিংকটো পিন কৰি দিম, লিংকটো দি দিম তাৰ পেজৰ। খুব ধুনীয়া ভিডিঅ'বোৰ কৰে সি। মিষ্টাৰ খান, তাৰ পেজৰ নাম হ'ল মিষ্টাৰ খান। গতিকে আপোনালোকে তাকো ছাপোৰ্ট কৰিব আৰু তাৰ ভিডিঅ'খিনি চাব। চাওক বন্ধুসকল চাৰিওফালে সেউজী বৰণি, কিমান ধুনীয়াকৈ বস্তুখিনি চাওক, ইমান মনোমোহা এটা ঠাই। আপোনালোক নিশ্চয় এবাৰ আহিব, আপোনালোকো বহুত ভাল লাগিব আপোনালোকৰো। খুব ধুনীয়া ঠাইটো আৰু কোনো শব্দ নাই, কোনো পলিউশ্যন নাই। চাওক বন্ধুসকল আমি জংঘলৰ মাজত সোমাই আছোঁ, কিমান ডাঙৰ ডাঙৰ চেগুন গছ, শাল গছ কিমান আছে। চব এইখিনি গোটেইখিনি মই যিটো সৰু ভাইটি দেখুৱাইছোঁ ইহঁতৰেই। চাওক কিমান গছৰ পৰিমাণ চাওক আপোনালোকে। আমি এতিয়া বৰ্তমান পূৰা জংঘলৰ মাজত আছোঁ, পূৰা বাগানটোৰ মাজত আছোঁ। চাওক ইফালে ৰিলছ বনাই আছে, ফটো উঠাই আছে। এইটো চাওক ৰিলৰ কাৰণে কি কষ্ট কৰা হৈ আছে। চাওক চাবিৰে এতিয়া ৰিল বনাব, ইফালৰ পৰা শ্লমত আহিব, ৰিলছৰ কাম চলি আছে। আপুনি কি ৰিল বনোৱা নাই কেলে? আপুনি নবনায় কি বেয়া পায়? লাজ লাগে? তেন্তে অঁ আচ্ছা, ময়ো বনালোঁ ৰিলছ কেইটামান। চাওক ফৰিদে ৰিল বনালে, এতিয়া চাবিৰ গৈছে ইফালে। আপোনালোকক সহযোগ কৰিম। অঁ চাবিৰ আহিছে আমাক সহযোগ কৰাৰ কাৰণে। বন্ধুসকল আমাৰ ৰিলছ বনোৱা হৈ গ'ল, এতিয়া আমি ইয়াৰ পৰা ওলাম, আমাৰ আকৌ ঘৰমুৱা হ'ম। বন্ধুসকল আজিৰ ভিডিঅ'টো কেনেকৈ পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু আপোনালোকে আহিব। খুব নিজান ঠাইখন খুব ধুনীয়া, বতাহ আৰু মানে কোনো ধৰণৰ ধূলি মাকতি একো নাই, শব্দ প্ৰদূষণ নাই, একো নাই। আৰামত মানে ইয়াৰ পৰা কিছু সময় থাকিব পাৰিব আৰামত, মানে কোনো শব্দ নাই, একো ধূলি মাকতি নাই, খুব ধুনীয়া ঠাই। বন্ধুসকল আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰোঁ। জয় হিন্দ, জয় আই অসম।